Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আজি মই টিকটকৰ টপিক এটা আপোনালোকৰ মাজলৈ লৈ আহিছো। যেটো টিকটকটো চাইনা এপ আছিল আৰু ইণ্ডিয়াত হঠাৎ বেন হৈ গ'ল। এইটো আমাৰ কাৰণে খুবেই ভাল খবৰ। টিকটকটো হঠাৎ বন্ধ হৈ যোৱাৰ বাবে যিসকলে নিজৰ ভিডিঅ'সমূহ ডাউনলোড কৰিব নোৱাৰিলে বা ভাল লগা ভিডিঅ'সমূহ ডাউনলোড কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো। তেওঁলোকৰ সুবিধা হ'বৰ বাবে যিসকলে জানে তেওঁলোকে জানে আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব বাবে মই এই ভিডিঅ'টো লৈ আহিছো। টিকটকত ভাল ভিডিঅ' আৰু বেয়া ভিডিঅ' দুটাই আছিল। যিসকলে নিজৰ ভিডিঅ'সমূহ সেভ কৰিব পৰা নাই বা আন ইউজাৰৰ ভাল ভিডিঅ'সমূহ সেভ কৰি ৰাখিব নোৱাৰিলে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো। এতিয়াও টিকটকৰ ভিডিঅ'সমূহ ডাউনলোড কৰিব পৰা যাব। কেনেকৈ ডাউনলোড কৰি ৰাখিব পৰা যাব সেইটো মই ভিডিঅ'টোত দেখুৱাম। প্লিজ ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আপোনালোকে গুগলত সাৰ্চ কৰিব লাগিব onlinetik.com। এয়া সাইটটো খোলা গৈছে। সাৰ্চ বুলি থকা তাৰ ওপৰত ইউজাৰ আইডিটো দিব লাগিব। এনেকৈ আপোনালোকে আন কাৰোবাৰ ভিডিঅ' ডাউনলোড কৰিবৰ বাবেও এনেকৈ আইডিটো দিব লাগিব। এয়া সাৰ্চ কৰাৰ পিছত ভিডিঅ'বোৰ শো কৰিছে। আপোনালোকক যোনটো ভিডিঅ' লাগে তাত ক্লিক কৰিব লাগিব। তাৰ পিছত তাত ডাউনলোড অপচন থাকিব। আপোনালোকে উইদাউট ৱাটাৰমাৰ্কো ডাউনলোড কৰিব পাৰে। ডাউনলোডত অপচনটো আছে। এয়া ডাউনলোড অপচনটো ওলাইছে। তাত লিখাই আছে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এণ্ড সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো অল কৰি দিব। এয়া মই ডাউনলোড কৰিলো। আপোনালোকেও এনেকৈ ডাউনলোড কৰি ল'ব পাৰে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছো। বাই বাই।